নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সফলতা আচলতে কাক নালাগে, আপোনাকো লাগে, মোকো লাগে, সকলোকে লাগে। কিন্তু এই সফলতা পাবলৈ মানুহে যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু যথেষ্ট দুৰ্গম ৰাস্তাইদি যাবলগীয়া হয়। এটা কাহিনী শুনোৱা হওক। সুন্দৰপুৰ নামৰ এখন গাঁৱত এজন পিতৃ আৰু এজন পুত্ৰই বাস কৰিছিল। পিতৃৰ নাম আছিল মোহন। তেওঁ আছিল কৃষক। মাটিৰ লগতে কাম কৰি নিজৰ ঘাম মাটিত পেলাই দুবেলা দুসাঁজ খাইছিল। মোহনৰ পত্নী বিয়াৰ ৩ বছৰৰ পাছতেই পথাৰত ভূঁই ৰুবলৈ গৈ নদীত পৰি মৃত্যু হৈছিল। এবছৰীয়া সন্তানৰ সৈতে মোহনে কোনোমতে চলি আছিল। মাটিৰে জীৱিকা চলোৱা মোহনৰ একমাত্ৰ আশা ভৰসাৰ থল হ'ল পুত্ৰ হীৰা। হীৰা সৰুৰে পৰা অলপ বেলেগ ধৰণৰ আছিল। গাঁৱৰ অন্য ল'ৰা-ছোৱালীৰ লগত খেলি থাকোঁতে সি প্ৰায়ে আকাশলৈ চাই থাকে। কি ভাবি থাকে মনত সিহে জানে। এদিন দেউতাকৰ লগত হীৰা পথাৰলৈ গ'ল আৰু আকাশলৈ চাই সি দেউতাকক সুধিলে, দেউতা, মেঘবোৰ ক'ৰ পৰা আহে? সূৰ্যটো প্ৰতিদিনে কেনেকৈ উঠে? মোহনে কোৰখন থৈ হাঁহি এটা মাৰি ক'লে, বাবা, তই ভালকৈ পঢ়, এদিন সকলো উত্তৰ তই নিজেই পাবি। সিহঁতৰ গাঁৱত শিক্ষাৰ ইমান সুব্যৱস্থা নাছিল। স্কুলীয়া শিক্ষা শেষ কৰাৰ পাছত ল'ৰা-ছোৱালীবিলাকে কলেজ পঢ়িবৰ বাবে চহৰলৈ যাবলগীয়া হৈছিল। ইচ্ছা কৰিলে চহৰলৈ গৈছিল কিছুমান ল'ৰা-ছোৱালী, কিন্তু সিহঁতৰ হাতত পইচা পাতি ইমান নাছিল। সকলোবোৰ কৃষকৰ ল'ৰা-ছোৱালী, টকাৰ অভাৱ আছিল। কিন্তু হীৰাৰ দেউতাকে যিকোনো উপায়েৰে চহৰলৈ পঠাবলৈ টকা গোটালে আৰু চহৰলৈ পঠালে। দেউতাক মোহনে অকলে ঘৰতে থাকে। ওচৰৰ বৰমাকজনীয়ে দেউতাকক মাজে মাজে খা-খবৰ লৈ থাকে। হীৰাই চহৰত গৈ কলেজত পঢ়িলে আৰু টকাৰ অভাৱ পূৰাবলৈ বাবে এটা গেৰেজত মাজে মাজে কাম কৰিলে। সি গেৰেজত সদায় আবেলি আবেলি কাম কৰে। দিনত ক্লাছ কৰে আৰু আবেলি কাম কৰে। প্ৰতি সপ্তাহে দেউতাকৰ পৰা চিঠি আহে আৰু চিঠিৰ মাজত আহে অলপ টকা আৰু এষাৰ বাক্য, বাবা, ভালকৈ পঢ়, অলপ ভালকৈ পঢ়িলেহে তই ডাঙৰ মানুহ হ'ব পাৰিবি। হীৰাই ভাবিলে, মই পঢ়িবই লাগিব। কলেজত সি এবাৰ টপ কৰিলে আৰু স্কলাৰশ্বিপ পালে আৰু ইঞ্জিনিয়াৰিং কৰিবলৈ সুবিধা পালে। তাত গৈও সি বহুত সমস্যাৰ সন্মুখীন হৈছিল। ইঞ্জিনিয়াৰিং কৰা ল'ৰা-ছোৱালীবোৰৰ কাপোৰ-কানিৰ পৰা ধৰি সকলোখিনি উন্নত আছিল, কিন্তু তাৰ কাপোৰ-কানি, খোৱা সকলো এইবোৰলৈ সমস্যা হৈছিল। সেইবোৰলৈ কাণ নকৰি সি কেৱল পঢ়াতহে মনোযোগ দিলে। সি নিজকে কয়, কাপোৰবোৰ দামী নহয় কি হ'ল, সপোনবোৰতো দামী। আৰু এদিন সিহঁতৰ কলেজত ইছৰোৱে ইণ্টাৰভিউ পাতিলে আৰু তাত সি এটা প্ৰজেক্ট ছাবমিট কৰিলে। যেতিয়া সি গেৰেজত কাম কৰি আছিলে, সি আবেলি আবেলি ওলাই যায় আৰু গৈ পেলাই সি কিছুমান বস্তু গোটাই সি এটা প্ৰজেক্ট তৈয়াৰ কৰিলে আৰু সেই প্ৰজেক্টটো সি ইণ্টাৰভিউত ছাবমিট কৰিলে। সেই মানুহখিনিয়ে সেই প্ৰজেক্টটো দেখি খুব সন্তুষ্টিত হ'ল আৰু তাক একেবাৰতেই চিলেক্ট কৰি পেলালে। আজি সি চিলেক্ট হ'ল আৰু গাঁৱলৈ আহি দেউতাক আৰু বৰমাকক কান্দি কান্দি ক'লে, পালোঁ দেউতা, মই পালোঁ। মোহনে আৰু চকু পানী ৰখাব নোৱাৰিলে। এনেকৈ কাম কৰি কৰি সি যে ল'ৰাটোক ডাঙৰ মানুহ কৰিলে। কিছু বছৰৰ পিছত মোহনে টিভিত এটা উপগ্ৰহ ওপৰলৈ মহাকাশলৈ পঠিওৱা দেখিবলৈ পালে। এইটো আছিল হীৰাৰ উপগ্ৰহ। মোহনে কয়, এতিয়া তই মোক সুধিব নালাগে, ডাৱৰকে সুধি চাবি, ডাৱৰবোৰ ক'ৰ পৰা আহে, কেনেকৈ আহে। হীৰা এতিয়া সফল বিজ্ঞানী, বাতৰি টিভিত নাম ওলায়। সময় নাই হীৰাৰ হাতত। পিছত মোহনৰ খবৰ ল'বলৈও সময় নাই। পিতৃৰ মনত সুখৰ মাজতো দুখ, পুত্ৰটো এতিয়া বহু দূৰত। লাহে লাহে চিঠিৰ মাত্ৰা কমি আহিল আৰু হীৰাৰ হাতত সময় কমি আহিল। সদায় পিতৃয়ে বাহিৰত উঠা সূৰ্যাস্ত চায় আৰু ৰাতি তৰা চায়। এনেকৈয়ে সময় অতিবাহিত কৰিছে। এতিয়া আমি বুজিলোঁ আচলতে এই কাহিনীটোৰ পৰা এটাই বুজিলোঁ যে সফলতা মানুহক লাগে, কিন্তু সফলতাতকৈ সুখ বেছি প্ৰয়োজনীয়। হীৰাই হয়তো সেইটো কথা বুজি পোৱা নাছিলে যে সফলতা হ'লে সুখ নাপায় আৰু সুখ হ'লে কেতিয়াবা সফলতা নাপাবও পাৰে। সফলতাৰ মাজতো সুখ বিচাৰিব লাগিব আৰু সুখৰ মাজতেহে সফলতা।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।